আজি আছিলে বাইদেউৰ ছোৱালীৰ জন্মদিন, সেইবাবে গ'লোঁ বজাৰত, দেখিলোঁ গৈ গণেশ বাবাক। তো ভাল লাগিলে মোৰ দেখি কিনে। তাৰপিছত মানে তিনিটা আছিলে, তাৰ প্ৰথমটো গুচি গ'ল আগতে, ছেকেণ্ড দুটা মই আশীৰ্বাদবিলাক পইচাকৈ দিলোঁ, একো নাছিলে মোৰ ওচৰত। তাৰপিছত এনেদৰে আমি বজাৰ কৰিলোঁ। এনেদৰে সকলোৱে দেখি কেনে কিবা পেলাই ঘৰ আহিলোঁ। ইয়াতে সৰু বাইদেৱে মাছ ধুই আছে, মায়ে মানে মোক কিবা কৈ আছিলে। তাত এইজন হ'ল আমাৰ সৰু বাইদেউৰ সৰু ল'ৰা, সি মানে কিবা কিবি বকি থাকে উল্টা উল্টা। মই ইয়াতে বহাই দিছোঁ লাওৰা। তাৰপিছত এতিয়া বেঙেনা বেচনি দি বনাম। এই মাংসৰ বাবে আলু ধনিয়া এইবিলাক, আদা ৰচুন পেষ্ট, মা আমাৰ। তাৰপিছত এইজনীয়ে হৈছে আমাৰ বাৰ্থডে ছোৱালীজনী, মানে মোৰ ভাগিন। ইফালে সৰু বাইদেৱে চালাড কাটি আছে। এইজনী হৈছে সৰু বাইদেউৰ চবতকৈ সৰু ছোৱালী। মানে তাইক কোনে কি খায়, কেনেকৈ মুখখন এক্টিংটো দেখাই আছে, কেনেকৈ ৰাখে মুখৰ, সেইবিলাক মানে তাই কিবা কিবি কৰি থাকে। লাবৰা হোৱাৰ পিছতে মই মাংস উঠাই দিছোঁ। মাংস প্ৰায় হও হৈছে। এইজনী হৈছে আমাৰ ডাঙৰ বাইদেউ, মানে যাৰ বাৰ্থডে মানে বৰষাৰ মাক, মোৰ ভাগিনজনীৰ ডাঙৰ বাইদেউ হয় এইজন মোৰ। তাই হাই দি আছে। এইজন হ'ল সৰু বাইদেউৰ ডাঙৰ ল'ৰা। এয়া দাদাই বেচন আৰু বেঙেনা দি বৰা বনাইছে। এয়া বাৰ্থডে কেক। এইজন হৈছে মোৰ একমাত্ৰ ভতিজা। এই গোটেই পৰিয়াল ফটো এখন উঠিছে। বাৰ্থডে কেকটো কাটি আছে এতিয়া তাই। তাৰ যাতে আগন্তুক দিনত ভালে ভালে যায়, ভালে ভালে সুখত থাকে, সুখ শান্তিত থাকে, বেমাৰ আজাৰ দুখ কষ্ট দূৰ কৰি মনে বিচৰা মতে সকলো সপোন পূৰণ হয়, তাৰে কামনা কৰি সিহঁতৰ কাজিয়া হাল্লা একদম মানে সিহঁতৰে ফূৰ্তি বেছি। বেলুন ফুটাবৰ কাৰণে বিচনাৰ ওপৰত একদম জাপিয়াই আছে। এতিয়া মাহঁতক খাবলৈ দিলোঁ। আমাৰ একদম লাষ্টত হয় আৰু খোৱাটো, মানে চবকে দি মেলি ৰান্ধি বাঢ়ি মই ওলাই আহি সকলোকে খাবলৈ দিলে এনেকৈ। এয়া মাছ, এয়া চালাড, এইটো বেঙেনা বেচনি দি বনোৱা। আৰু ইফালে সৰু বাইদেউ আৰু ডাঙৰ বাইদেউ বিলাই আছে। এইজনী হৈছে আমাৰ বাৰ্থডে ছোৱালীজনী। তাই কেকৰ পিচবিলাক হিচাপ কৰি আছে, কেইজন মানুহ আছে। তাই গমেই নাপায় ভিডিঅ' কৰা। পৰিয়াল লগ থাকিলে ভাল লাগে, কিন্তু আজি বৌয়ে নাছিল। সন্ধিয়া সময়ত দাদাক মই মিঠাই খুৱাই দিছোঁ, এইটো বাৰ্থডে গিফ্ট দিছে।